Hi guys, welcome back to my YouTube channel. আপোনালোকক সকলোকে মোৰ চেনেলটোত পুনৰবাৰ স্বাগতম জনাইছো আৰু কি খবৰ আপোনালোকৰ নিশ্চয় ভাল ঘৰতে নিশ্চয় সকলো আছে এতিয়া সো ময়ো আছো হে কাৰণে ঘৰৰ কিছুমান কাম কৰিছো মানে মই কেইদিনমানৰ আগতে অপৰাজিতা গুটি পচাইছিলো আৰু এতিয়া অকনমান ডাঙৰ হ'ল সো হে কাৰণে আজি মই ৰুলো মই তাৰে ভিডিও অকনমান কৰি থৈছো সো আপোনালোকক দেখাও বুলি ভালকৈ কৰিব নোৱাৰিলে যেহেতু মই অকলে আছিলোঁ ঘৰত কোনো মানুহ নাছিলে আৰু মোৰ ষ্টেণ্ডডালৰ অৱস্থা বেয়া একদম ওপৰৰ পৰা পৰি থাকিলে থপককৈ আৰু ভাগি থাকিলে এতিয়া হাতেৰে কৰিব কাম চলাব লগা হৈছে এতিয়া অৰ্ডাৰ কৰিম লাহেকৈ সো নহ'লে চাই লওক আজিৰ ভিডিঅ'টো কেনেকৈ মই ফুল ৰুলোঁ ফ্ৰেণ্ডছ মই আপোনালোকক অপৰাজিতা ফুল কেনেকৈ ৰুব লাগে আপোনালোকক দেখুৱাম এতিয়া মই চাওক মই ইয়াত পচাই থৈছিলোঁ এয়া বেয়া এনেই পেলাই নহয় এনেকুৱা পেলোৱা কিবাতে মই পচাইছিলোঁ চাওক তাৰপাছতে টাবত মই ৰুলোৱে অলৰেডি দুইজোপা একেলগে ৰুইছোঁ চাওক সেইটো মই ভিডিঅ' কৰিবলৈ নহ'ল এতিয়া সেই কেইজোপা মই কেনেকৈ ৰুম আপোনালোকক দেখুৱাম মই আৰু মই এতিয়া বৰ্তমান মোৰ লগত টাব নাই সেইকাৰণে মই এই বৈয়ামটো লৈছোঁ আৰু এই বৈয়ামৰ থলেৰে এনেকৈ মই ফুটা বনাই লৈছোঁ এয়া চাওক দেখিছে নিশ্চয় আৰু এইফালে এই চুকে মই ফুটা বনাইছোঁ এনেকৈ পৰি গ'ল এইটো দেখিছে এই গজালেৰে মই ফুটা বনাই লৈছোঁ দেখিছে নিশ্চয় এই ফুটাবোৰত মই এতিয়া শিলগুটি লগাম আপোনালোকে ভিডিঅ'টো চাই থাকিব মই কেনেকৈ ৰুম আপোনালোকক দেখুৱাম আৰু সেইখিনিতে মই আপোনালোকক দেখুৱাই দিম সেইফালে মই পচাই থৈছোঁ ৱাটাৰমেলন এইফালে আছে এই ৱাটাৰমেলনটো মই কেনেকৈ ৰুম আপোনালোকক দেখুৱাম আৰু অপৰাজিতা ইয়াত পচাইছোঁ এইটো বেছি ডাঙৰ হোৱা নাই সেইকাৰণে সেইটো ৰুবলৈ হোৱা নাই চ' সেইবোৰ ৰুব লাগিব আৰু এয়া অকণমান ডাঙৰ হৈছে সেইকাৰণে সেইটো ৰুম বুলি ভাবিছোঁ আজি আৰু এয়া মই দুইজোপা ৰুলোঁ অলৰেডি চাওক চ' আৰু এই কেইজোপা মই কেনেকৈ ৰুম আপোনালোকক মই দেখুৱাম একচুৱেলি মই নেদেখুৱাম বুলি ভাবিছিলোঁ কিন্তু আইডিয়া এটা লগাবলৈ আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাই থাকিব একেবাৰে নৰ্মেল মাটিয়ে ভৰাম এয়া চাওক ইয়াতে মই এনেকৈ এই বস্তাখনত কিবাকিবি থৈছিলোঁ যি পায় শাক পাচলি বাকলি যি পায় সেইটোৱে ইয়াত ভৰাওঁ আৰু ইয়াৰ পৰা অলপ ল'ম আৰু ইয়াৰ পৰা অলপ ল'ম এয়া গোবৰ আৰু মিক্স কৰি থোৱা আছে নৰ্মেল মাটি আৰু এইফালে গোবৰ আছে মই গোবৰ এনেকৈ এক্সট্ৰাকৈ থৈ দিওঁ এনেকৈ বক্স এটাত ভৰাই শুকান কৰি দিওঁ শুকান কৰি পেলাই আৰু সেইবাৰে দেখিছে নিশ্চয় এই মাটিখিনিকে মই এনেকৈ গোবৰ মিক্স কৰি থৈ দিওঁ চ' মই ভৰাই লওঁ নহ'লে এয়া মই নৰ্মেল মাটি আৰু গোবৰ লৈছোঁ এয়া চাওক এতিয়া মই ইয়াতে ৰুই দিওঁ চ' চাই থাকক এতিয়া মই অকণমান মিহি কৰি দিছোঁ হাতেৰে আৰু এয়া ৰুবলৈ লৈছোঁ আৰু মই ইয়াত কেইবাজোপাও আছিলে কিন্তু মই কিছুমানক ৰুলোঁ সেইকাৰণে এইকেইজোপাই বাকী আছে এইকেইজোপাও ৰুই দিওঁ এইফালে বন চন ঢেৰ আছে আৰু সেইটো মই পচোৱা বেছিদিন হোৱা নাই 20 দিন নে 25 দিন এনেকুৱা হৈছিল ইমানো হোৱা নাই চাগে মোৰ ইমান মনত নাই কিন্তু হ'লেও বেছিদিন হোৱা নাই মই লাহেকৈ উগালি লৈছোঁ এতিয়া মই ধুনীয়াকৈ ৰুই দিম টাব আনি থোৱা নাই সেইকাৰণে মই ইয়াৰ পৰাই কাম চলাইছোঁ মাত্ৰ ধুনীয়া হ'ব লাগে ন ৰোৱাটো চ' সেই চাওক মই ইয়াত দুইজোপা ৰুম বুলি ভাবিছিলোঁ কিন্তু বৈয়ামটো অকণমান সৰু সেইকাৰণে এজোপাই ৰুম ইয়াতে চাওক এতিয়া মই অকণমান টাইট কৰি দিছোঁ য'ত ৰোৱা হয় মানে মাজৰ অংশত অকণমান টাইট কৰি দিব লাগে চাওক মই এতিয়া 3জোপা ৰুলোঁ আৰু 2জোপা আছে এই 2জোপা মই বেলেগকৈ ৰুম আৰু সেয়া আপোনালোকক দেখুৱাই লৈছোঁ কেনেকৈ মই ৰুইছোঁ আপোনালোকেও নিশ্চয় আইডিয়া অকণমান লগাব পাৰিব আৰু সেইটো ফুল ফুলিলে মই আপোনালোকক দেখুৱাম আৰু এতিয়া সৰু হৈ আছে অলপ ডাঙৰ হ'লে সেইটো ব্যৱস্থা কৰিব লাগিব যিহেতু অপৰাজিতা ফুল এনেকৈ বগাই সেইকাৰণে বগোৱাৰ ব্যৱস্থা কৰি দিব লাগিব আপোনালোককো মই দেখুৱাম কি বুলি কয় ফুটচাই এয়া মই ফুটচাই আৰু পানী মিক্স কৰি লৈছোঁ দি দিম যিহেতু পোকে খাব সেইকাৰণে মই ইয়াতে অকণমান ছিটিয়াই দিছোঁ আৰু আপোনালোকে লগাই চাব পাৰে ফুটচাই বা ধপাত পানী তিয়াই পিনি লগাই চাব পাৰিব আপোনালোকে বেলেগ ঔষধ নালাগে সেইটো ট্ৰাই কৰি চাব পাৰিব বহুত ভাল হয় আৰু আপোনালোকে এনেকৈ এবাৰ ট্ৰাই কৰি চাব
চ' কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব। আৰু বহুত গুণ আছে অপৰাজিতা ফুলৰ, জ্বৰ কাহ সেইবিলাকতো ভাল হয়, দেখিবলৈও ধুনীয়া লাগে আৰু জ্বৰ কাহ সেইবোৰতো ভাল হয়। চ' সেনেকৈ মই ৰুলোঁ, আপোনালোকেও দেখুৱালোঁ। চ' ফ্ৰেণ্ড আপোনালোকে দেখিলে নিশ্চয় মই কেনেকৈ ৰুলোঁ আৰু ফুল ফুলাৰ পাছত আপোনালোকক মই দেখুৱাম। চ' আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব, লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মই দিয়া প্ৰতিটো ভিডিঅ' আপোনালোকে পাই থাকে। আৰু আপোনালোকে নিশ্চয় গম পায় যদি আগতে চাইছে মোৰ ভিডিঅ', মই ড্ৰেছ কালেকশ্যনৰ ওপৰত ঢেৰ ভিডিঅ' দিছোঁ। চ' আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ মাৰি অল কৰি দিব, যাতে মই দিয়া প্ৰতিটো ভিডিঅ' আপোনালোকে। এইফালে মই জেতুকা আনি থৈছোঁ ডাল। চ' সেইটো অকণমান কিবা ওলালে, পোহা ওলালে মই ৰুম। চ' চাওক, আৰু এইফালে গ'লে মই হোমটো দিয়া নাই দেই, জাষ্ট আইডিয়াটো দিছোঁ। এইফালে গ'লে আমাৰ ৰুমলৈ সোমাই যোৱা। এতিয়া কাৰেণ্টটো নাই, মই নেদেখুৱাওঁ। চ' আজিলৈ আহোঁ নহ'লে ফ্ৰেণ্ড, আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম। এতিয়া মোৰ কাম আছে, চাদৰ দহি খুৱাব আছে। মই সেইদিনাখনি মেখেলা চাদৰ এযোৰ কিনিলোঁ। চ' আপোনালোকক দেখুৱাই নাই, ডাইৰেক্ট দহি খুৱাই পিনি দেখুৱাম। আৰু একেবাৰে কম টাইমত দহি খুৱাব পৰাকৈ কৰিম মই, আপোনালোককো দেখুৱাম। মই ভিডিঅ' মানে বনাই থ'ম, চ' আপোনালোকে চাব। সেই ভিডিঅ'তকৈ আগত যাবনে পাছত আহিব নাজানো, কিন্তু মই নিশ্চয় আপোনালোকৰ কাৰণে বহুত কম সময়ত কৰিব পাৰিব সেনেকুৱা দহি। চ' আপোনালোকৰ আগতো মই শ্বেয়াৰ কৰিম। চ' মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। আজিলৈ আহোঁ, বাই বাই। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত।